হেল্ল', মই পাপাই কৈছোঁ, দেউতাই। কোন পাপা? হেল্ল', মই প্ৰতাপ বৰদলৈ কৈছোঁ। কওকচোন। এটা ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিব বিচাৰিছোঁ। বুজি পাইছে নাই এতিয়া কোনে কৈছে? কথাটো কওকচোন, কি আছে? নহয়, কথাটো মই কওঁ, আগতে বুজি পাইছে নাই? কথাটো ক'লেহে বুজি পাম, একো কোৱাই নাই। নহয় নহয়, পাপা বুলি কওঁতে বুজি পাইছে নাই? মোৰ ফোনটোৰ পৰা মই কেইবাবাৰো ট্ৰাই কৰিলোঁ, কিন্তু নাপালোঁ। বিজি দেখুৱাই। এতিয়া কথাটো হৈছে কি, মই আজি বহুত বছৰ দেখা শুনা হোৱাই নাই। মই মানে এই লাষ্ট মমেণ্টত মই মুখখন চাব বিচাৰিছোঁ। তোৰ কনচিয়েঞ্চে যদি এলাউ কৰে, তো মোৰ লগত অকণমান কথা পাতিবলৈ সময় অকণমান উলিয়াব পাৰিলে ভাল। আৰু যদি কথা পাতিবলৈ মন নাই, তেতিয়াও মই একো হেৰি নাই। আৰু মোৰ কোনো চিম্পেথিৰ কাৰণে মই ফোন কৰিব বিচৰা নাই। মোক কোনো টকা পইচা হেল্পো নালাগে। মই খালি মোৰ জীৱনৰ লাষ্ট ষ্টেজত মই অকণমান মুখকেইখন চাব বিচাৰিছোঁ। এতিয়া ৰেচপণ্ডটো কেনেকৈ দিয়, সেইটো তোৰ ওপৰত কথা। জোৰ নকৰোঁ।